Thomas. He is আরেকবার আইছিল মানে গোয়াটি কিন্তু গছ কাটালে মানুষ মোৰ নার্সারি গুগল করা গুগল করা বেশি ধরে মই আমার সময় বহুত নিচা কি গছপুলি আছে মই সব বস্তুলি বনাওঁ যেনে যেনে এটা মূল চিন্তাধাৰা আছে মানুহক কেনেকৈ গছপুলি ৰুই মানুহক পেঞ্চন দিয়া যায় যেনেকৈ মানুহ চাকৰি কৰে বুঢ়া হৈ গ'লে এটা পেঞ্চন পায় তেনেকে গছপুলিডাল দি পেঞ্চন পাব হয় এটা ভাল গছ হলে ভাল গছ হ'লে এটা গছ 15 বছৰ পিছত 20,000 25,000 টকা হয় এতিয়া মই আগত টকা পইচা দিছিলোঁ মই বহুত দুখীয়া আছিলোঁ তাৰপিছত আকৌ টকা পইচা ইনকাম কৰা শিকিলোঁ মই মানুহক টকা পইচা দিয়া আৰম্ভ কৰিলোঁ টকা পইচা দিলে সম্পৰ্কটো বেয়া হৈ যায় তাৰপিছত মই কেলকাতাত ট্ৰেইনিং কৰিলোঁ কৰি গছ দিয়া যায় গছ দিয়া শুরু কৰি মই এটা মানুহক যদি 1,000 টকাৰ গছ দিওঁ সেই মানুহটো 10 বছৰকৈ মই লগাই দিওঁ আকৌ গছটো লগোৱাৰ কাৰণে মানুহৰ মানে ইচ্ছা নাযায় কিন্তু যেতিয়া লগাই দিয়া হয় পাতটো লগাই দিলে নিজে নিজে যদি তেতিয়া আকৌ ইণ্টাৰেষ্ট হয় নিজে লগাবৰ কাৰণে বেয়া পায় কিন্তু লগাই দিলে ভাল পায় লগাই দিলে 1 বছৰমান যেতিয়া ডাঙৰ হয় তেতিয়া মৰমটো আহে তেতিয়া কি হয় 1,000 টকাটো সেই মানুহটো 10 লাখ টকা পাব এইটো এনেকৈ কৰি মই কাম কৰি আছোঁ মই গুৱাহাটীখনত মই এতিয়া গোটেই গুৱাহাটীখন লগাম মোৰ তৰফৰ পৰা মোৰ এটা ট্ৰাষ্ট আছে মানৱ কল্যাণ ট্ৰাষ্ট মানৱ কল্যাণ মই এটা ট্ৰাষ্টৰ নামটোও দিছোঁ যাতে চব মানুহে ভাল পায় মই গুৱাহাটীখনত মই তেতিয়াৰ পৰা লগাব আপুনি যেতিয়া মোক চাইট দিয়ে মানে পইণ্টবিলাক দিয়ে মই পইণ্ট দিব লাগিব 5,000 গছ পুলি মই খুব উন্নত ধৰণৰ মানুহৰ যাতে লাভ লৈ পেলাই তুমি চম্ভালিব লাগিব মই একদম ডাঙৰ দীঘল কৰালৈকে মই দায়িত্ব মানে মোক আমাৰ ভাল প্ৰজেক্ট এটাত ইয়াক দিব লাগিব 5,000 গছ পুলি ৰুব আৰু গছ পুলি কেইটা ডাঙৰ কৰিব ডাঙৰ কৰিব লাগে 1 লাখ লগালে 10,000 নাবাচে এইটো হ'ল মেইন বেমাৰ ফোন নম্বৰ চবখিনি ইয়াক দিলে হ'ব হা মই একদিন মাতি পাম আৰু মই গুৱাহাটীখন মই দিল্লীত গ'লে আফচোচ লাগে ছাৰ মই আজি 3 বছৰৰ পৰা আপোনাক লগ পাব আৰেকবাৰ আহিছিলোঁ কথা কোৱাৰ সুযোগ নাপালোঁ ঠিক আছে এইবাৰ কৰিলে হ'ল মই কৰাই দিম মই এতিয়া বৰ্তমান 5,000 কৰিম 5,000 এতিয়া মই জাগা দি দিম মানে মানুহৰ যোনটো আফচোচ তাতকৈ যাতে আমি 10 গুণ মানুহ গোৱালপাৰাত ক'ত ঘৰ মোৰ গোৱালপাৰা হাছিলাপাৰা হাছিলাপাৰা কোনফালে যাব এই যে আপুনি যে উচ্ছেদ কৰিল উচ্ছেদৰ আমাৰ মেধি মাটিত উচ্ছেদৰ লগতে তাতেও এতিয়া গছ পুলি ৰুব লাগিব মোক মানে এইবিলাক কামত লগাম ছাৰ মোৰ এটা এপ্লিকেশ্যন আছে বহুত দিন আগত দিছিলোঁ ছাৰ